বন্ধু বান্ধৱীসকল মন্টু টেকনিকেল চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজত মোষ্ট ইম্পৰ্টেণ্ট কেইটামান জিকে লৈ আহিছোঁ। প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ 5 ছেকেণ্ড সময় থাকিব। কোনে কেইটা পাৰিবা কমেণ্ট কৰি জনাবা। বন্ধু বান্ধৱীসকল, আজিৰ 1 নম্বৰ প্ৰশ্নটো হৈছে দিল্লীৰ পুৰণি নাম কি আছিল? বন্ধু বান্ধৱীসকল, সময় আৰম্ভ হৈছে। উত্তৰটো জানা যদি কমেণ্ট কৰিবা। সময় সমাপ্ত। উত্তৰটো হৈছে কিল্লা। 2 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ শৰীৰত আটাইতকৈ কোমল অংগ কোনটো? সময় আৰম্ভ হৈছে বন্ধু বান্ধৱীসকল। উত্তৰটো হৈছে চকু। 3 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কম বয়সত প্ৰধানমন্ত্ৰী হোৱা ব্যক্তিগৰাকীৰ নাম কি? উত্তৰটো হৈছে হনা মাৰিন। 34 বছৰ বয়সত প্ৰধানমন্ত্ৰী হৈছিল। 4 নম্বৰ প্ৰশ্নটো হৈছে 4G মানে কি? বন্ধু বান্ধৱীসকল, উত্তৰটো জানা যদি কমেণ্ট কৰিবা। উত্তৰটো হৈছে 4 জেনেৰেশ্যন। 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ লগত আৰু কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল হকী হয়? উত্তৰটো হৈছে পাকিস্তান। বন্ধু বান্ধৱীসকল, কোনে কেইটা পাৰিলা কমেণ্ট কৰিবা। 6 নম্বৰ প্ৰশ্নটো হৈছে অসমত আটাইতকৈ বেছি দিন মুখ্যমন্ত্ৰী হোৱা ব্যক্তি কোন আছিল? উত্তৰটো হৈছে তৰুণ গগৈ। 7 নম্বৰ প্ৰশ্নটো হৈছে অসমত ভাৰতৰ কিমান শতাংশ চাহ উৎপাদন কৰা হয়? উত্তৰটো হৈছে 51%। 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰত আৰু চীনৰ মাজত থকা সীমাৰেখাটোৰ নাম কি? উত্তৰ হৈছে মহান ৰেখা। 9 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত বাঘক ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হিচাপে মৰ্যাদা দিছিল? উত্তৰটো হৈছে 1972 চনত 8 নৱেম্বৰ। বন্ধু বান্ধৱীসকল, আজিৰ অন্তিম প্ৰশ্নটো হৈছে ভাৰতৰ জাতীয় পতাকাখনৰ নাম কি? বন্ধু বান্ধৱীসকল, উত্তৰটো জানা যদি কমেণ্ট কৰিবা। উত্তৰটো হৈছে তিৰংগা। বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটো তোমালোকৰ বাবে। মানুহৰ শৰীৰৰ কোনটো অংগৰ পৰা ঘাম নোলায়? যিসকলে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিব তেওঁলোকৰ নামটো আগন্তুক ভিডিঅ'ত উল্লেখ কৰিম। বন্ধু বান্ধৱীসকল, প্ৰশ্নকেইটা যদি ভাল লাগিলে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে থকা ঘণ্টা বটনটো দবাই দিবা আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা।